সকলো নিজৰ পৰিয়ালৰ ভোটটো মানে ঈশ্বৰৰ প্ৰতি ভগৱানৰ প্ৰতি আল্লাহৰ প্ৰতি দোৱা ৰাখি যেন নিজৰ ভোটটো যেন জয়ৰ সংখ্যাত কৰে এই আশা ৰাখি সকলোৱে যেন অহা মানে 9 তাৰিখে ৰাতিপুৱা যেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তেতিয়াৰ পৰা সকলোৱে নিজৰ ভোটটো দান কৰে আৰু আমাৰ যিটো ছবি মানে ট্ৰেক্টৰৰ ছবি এই ট্ৰেক্টৰৰ ছবিতে দান কৰিব বুলি মই সদাগৈ ৰাইজক মানে আহ্বান জনাইছোঁ। ক'ত আপুনি কাৰ্যসূচী ৰাখিছে? আজি মানে পণ্ডিগড়ত কৰিলোঁ, মই ধোলাবাৰী দলংগড়ত কৰিলোঁ গড়েশ্বৰ পৰিষদৰ আণ্ডাৰত, আৰু এতিয়া মই টাউনত যাই আছোঁ গড়েশ্বৰ টাউনৰ মাজত এই ৰাইজৰ ওচৰত আশীৰ্বাদ ল'ব। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? খুবেই ভাল, বৰ্তমান নিশ্চিত হৈছে আমাৰ জয় হোৱা। কিমান আশাবাদী আছে? 100%। থেংক ইউ।